আজি বিধানসভাৰ মজিয়াত অসমৰ তিনিটা ভূমিপুত্ৰ জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদৰ অনুমোদন জনায় আৰু অসম চৰকাৰে ইয়াৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে আমি সৰু মৰাণ ছাত্ৰ সন্থাই কৃতজ্ঞতা জনাইছোঁ, আন্তৰিক অভিনন্দন জনাইছোঁ যে যিহেতু মৰাণ ছাত্ৰ সন্থাৰকে আদি কৰি মৰাণ জনজাতিৰ কেওটা সংগঠনৰ দীৰ্ঘদিনীয়া দাবী মৰাণসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰিব লাগে। এইটো হৈছে মৰাণ জনজাতিৰ মুখ্য দাবী আৰু এই দাবীটোক লৈ কিনে মৰাণ ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়া আন্দোলন কৰি আহিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি স্বায়ত্তশাসিত পৰিষদৰ অনুমোদন জনায়। এই স্বায়ত্তশাসিত পৰিষদখনে যাতে অধিক ক্ষমতা পায়, অধিক ক্ষমতা দিয়ে, তাৰ কাৰণে কিন্তু চৰকাৰক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আৰু পৰ্যাপ্ত পৰিমাণে পুঁজি আবণ্টন দিবৰ কাৰণেও মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, যাতে মৰাণসকলৰ যি সমস্যা গোটেই সমস্যাখিনি যাতে সমাধান কৰিবৰ কাৰণে স্বায়ত্তশাসিত পৰিষদখনে কৰিব পাৰে, কাম কাজ কৰিব পাৰে, তাৰ কাৰণে কিন্তু পৰ্যাপ্ত পৰিমাণে অধিক পুঁজি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তাৰ লগে লগে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে মৰাণসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰিব লাগে। এইখিনি কথাও কিন্তু তেওঁলোকে এই দাবী কিন্তু পূৰণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ, মটক আৰু কোচ ৰাজবংশী এই তিনিওটা জনগোষ্ঠীৰ নামত অসম চৰকাৰে অসম বিধানসভাৰ মজিয়াত স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ যি অনুমোদন গৃহীত কৰিছে, ইয়াক আমি সৰু মৰাণ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মৰাণ জনগোষ্ঠীৰ হৈ আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আমি সৰু মৰাণ ছাত্ৰ সন্থাৰ হৈ এই স্বায়ত্তশাসিত পৰিষদক আগন্তুক দিনত অতি শক্তিশালীভাৱে তেওঁলোকে কাৰ্যক্ষম হ'ব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ পুঁজি যোগানৰ বাবে আহ্বান জনাইছোঁ আৰু মৰাণ জনগোষ্ঠীৰ যি আজন্ম অধিকাৰ আৰু দীৰ্ঘদিনীয়া দাবী মৰাণ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰা, এই দাবী দুটাও পূৰ্ণ পৰ্যায়ত ৰাজ্যিক চৰকাৰখনে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ আহ্বান জনাইছোঁ। আমি আগন্তুক দিনত আমাৰ স্বায়ত্তশাসিত পৰিষদখনৰ জৰিয়তে মৰাণ জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়ন সাধন হ'ব বুলি আমি আশা ৰাখিছোঁ। আগন্তুক দিনত চৰকাৰে মৰাণ জনগোষ্ঠীৰ লগতে ইতিমধ্যে আজি যি অসম বিধানসভাৰ জৰিয়তে অনুমোদন জনোৱা যি স্বায়ত্তশাসিত পৰিষদ, এই পৰিষদ কেইখনতকৈও শক্তিশালীভাৱে মৰাণ জনগোষ্ঠী আৰু এই তিনিওটা জনগোষ্ঠীয়ে যাতে অসমৰ জনমানসত প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে তেওঁলোকে উচিত পদক্ষেপ গ্ৰহণ কৰে, তাৰ বাবেও আহ্বান জনাইছোঁ। আৰু স্বায়ত্তশাসনৰ দাবীটো মটক যুৱ ছাত্ৰ সন্থাৰ এক দীৰ্ঘদিনীয়া দাবী আৰু সেই দাবীৰ প্ৰতি সঁহাৰি জনাই আজি অসম বিধানসভাৰ যি অধিৱেশন, সেই অধিৱেশনত মটক স্বায়ত্তশাসিত বিলখন তেওঁলোকে আজি গৃহীত কৰিছে। তাৰ বাবে আমি বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মন্ত্ৰী চন্দন মোহন ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ অনাগত সময়ত এই কাউন্সিলখনে মটক জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত সবল পদক্ষেপ গ্ৰহণ কৰিব আৰু বিশেষভাৱে আমি 2021 চনত যি বিধানসভা নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ পূৰ্বে যাতে অসমৰ যি 6টা আদিম ভূমিপুত্ৰ জনগোষ্ঠী আছে, সেই 6টা জনগোষ্ঠীক যাতে জনজাতিকৰণ প্ৰদান কৰে, আমি তাৰ প্ৰতি আমি আগ্ৰহে এখন চৰকাৰক আমি আস্থাৰে বাট চাই ৰ'ম।